নমস্কাৰ। আজি আমি এক পৰম সত্যৰ সন্ধানত ভগৱান শ্ৰীকৃষ্ণৰ অমৰ বাণী শ্ৰীমদ ভগৱদ্গীতাৰ প্ৰথম অধ্যায়লৈ আহিছোঁ। এই অধ্যায়টো কেৱল এখন যুদ্ধক্ষেত্ৰৰ বিৱৰণ নহয়, এয়া আমাৰ অন্তৰত চলি থকা চিৰন্তন সংগ্ৰামৰ দাপোন। ভগৱৎ গীতা প্ৰথম অধ্যায় অৰ্জুন বিষাদ যোগ শ্লোক 1 পৰা 10লৈ তত্ত্ব ব্যাখ্যা। শ্লোক 1 ধৃতৰাষ্ট্ৰ উৱাচ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডৱাশ্চৈব কিম কুৰ্বত সঞ্জয়। অসমীয়া অৰ্থ ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিলে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ ইচ্ছাৰে একত্ৰিত হোৱা মোৰ পুত্ৰসকল আৰু পাণ্ডৱসকলে কি কৰিলে? তত্ত্ব ব্যাখ্যা। ধৰ্মক্ষেত্ৰ মানে কেৱল এখন ঠাই নহয়, এইটো হৈছে ধৰ্ম আৰু অধৰ্মৰ মাজৰ যুদ্ধক্ষেত্ৰ। ধৃতৰাষ্ট্ৰ অন্ধ আছিল, শাৰীৰিকভাৱে আৰু মানসিকভাৱেও। তেওঁ মামকা অৰ্থাৎ মোৰ সন্তান বুলি ক'লে। এই মোহেই তেওঁৰ পতনৰ কাৰণ। তাৎপৰ্য হৈছে অহংকাৰ আৰু মোহে মানুহক অন্ধ কৰে। শ্লোক 2 সঞ্জয় উৱাচ দৃष्ट्वा তু পাণ্ডৱানিকম ব্যূঢ়ম দুৰ্যোধনস্তদা আচাৰ্যমুপসংগম্য ৰাজা বচনম অব্ৰবীত। অসমীয়া অৰ্থ পাণ্ডৱসকলৰ সৈন্যব্যূহ দেখি দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ এই কথা ক'লে। তত্ত্ব ব্যাখ্যা। দুৰ্যোধন ভয় পাইছিল, কিন্তু সেই ভয় স্বীকাৰ নকৰি গুৰুৰ ওচৰলৈ গ'ল। অহংকাৰী মানুহে সদায় নিজৰ দুৰ্বলতা লুকুৱায়। এইটো এটা বহুত গহীৰ মনস্তাত্ত্বিক সত্য। শ্লোক 3 পশ্যেতাম পাণ্ডুপুত্ৰাণাম আচাৰ্য মহতিং চমুম ব্যূঢ়াম দ্ৰুপদপুত্ৰেণ তব শিষ্যেন ধীমতা। অসমীয়া অৰ্থ হে আচাৰ্য, আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদপুত্ৰ ধৃষ্টদ্যুম্নই সজোৱা পাণ্ডৱসকলৰ এই বিশাল সৈন্যবাহিনী চাওক। তত্ত্ব ব্যাখ্যা। দুৰ্যোধনে তব শিষ্যেন অৰ্থাৎ আপোনাৰ শিষ্যই বুলি কৈ দ্ৰোণাচাৰ্যক উপহাস কৰিলে। শত্ৰুৰ সেনাপতি তেওঁৰেই শিষ্য। এই কথাটো তেওঁ ইচ্ছাকৃতভাৱে ক'লে গুৰুক উত্তেজিত কৰিবলৈ। তাৎপৰ্য হৈছে ৰাজনীতিত শব্দও অস্ত্ৰ। শ্লোক 4, 5 আৰু 6 অত্ৰ সুৰা মহেশ্বসা ভীমাৰ্জুনস্মা যুধি যুযুধানো বিৰাটশ্চ দ্ৰুপদশ্চ মহাৰথ ধৃষ্টকেতুশ্চেকিতান কাশীৰাজশ্চ বীৰ্যৱান পুৰুজিৎ কুন্তীভোজশ্চ শৈব্যশ্চ নৰপুঙ্গৱ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्र द्रौपदेयाश्च सर्व एव महारथाः। অসমীয়া অৰ্থ পাণ্ডৱ পক্ষৰ বীৰ যোদ্ধাসকলৰ নাম যুযুধান, বিৰাট, দ্ৰুপদ, ধৃষ্টকেতু, চেকিতান, কাশীৰাজ আদি। তত্ত্ব ব্যাখ্যা। দুৰ্যোধনে শত্ৰুপক্ষৰ শক্তি গণনা কৰি নিজৰ মনত ভয়ৰ অনুভৱ কৰিছিল। মনৰ ভিতৰৰ এই ভয়েই পিছলৈ তেওঁৰ সকলো ভুল সিদ্ধান্তৰ মূল। তাৎপৰ্য হৈছে ভয়ক অস্বীকাৰ কৰিলে চি আৰু বাঢ়ে। শ্লোক 7 আৰু 8 অস্মাকম তু বিশিষ্টায়ে তান্নিবোধ দ্বিজোত্তম নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থম তান ব্ৰভীমিতে ভৱান ভীষ্মশ্চ কৰ্ণশ্চ কৃপশ্চ সমিতিঞ্জয়ঃ অশ্বত্থামা বিকৰ্ণশ্চ সৌমদত্তিস্তথৈব চ। অসমীয়া অৰ্থ আমাৰ পক্ষৰ প্ৰধান বীৰসকল হ'ল ভীষ্ম, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আদি। তত্ত্ব ব্যাখ্যা। দুৰ্যোধনে নিজৰ পক্ষৰ বীৰ গণিলেও তেওঁৰ কণ্ঠত আত্মবিশ্বাসতকৈ সন্দেহ বেছি।
কৰ্ণ শক্তিশালী, কিন্তু তেওঁ সুতপুত্ৰ বুলি অপমানিত। ভীষ্মৰ প্ৰতিজ্ঞা পূৰণ হ'বনে নহয়, এই দ্বন্দ্বই দুৰ্যোধনক ভিতৰে ভিতৰে দুৰ্বল কৰিছিল। শ্লোক ন অন্যে চ বহভ চূৰা মদৰ্থে ত্যক্ত জীৱনাঃ নানা শস্ত্ৰ প্ৰহৰণাঃ সৰ্বে যুদ্ধ বিশাৰদাঃ। অসমীয়া অৰ্থ আৰু বহুতো বীৰ আছে, যি মোৰ বাবে প্ৰাণ দিবলৈ সাজু, সকলো যুদ্ধ বিশাৰদ। তত্ত্বব্যাখ্যা মদৰ্থে অৰ্থাৎ মোৰ বাবে। এইটোৱেই দুৰ্যোধনৰ সবচে বৰ সমস্যা। তেওঁ যুদ্ধখনক ন্যায়ৰ বাবে নহয়, নিজৰ বাবে কৰিছিল। যি যুদ্ধ স্বাৰ্থৰ বাবে, সেই যুদ্ধত প্ৰকৃত বিজয় নহয়। শ্লোক 10 অপৰ্যাপ্তম তদস্মাকম বলম ভীষ্মাভিৰক্ষিতম পৰ্যাপ্তম ত্বিদমেতেষাম বলম ভীমাভিৰক্ষিতম। অসমীয়া অৰ্থ ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ বল অসীমিত, আৰু ভীমৰ দ্বাৰা ৰক্ষিত তেওঁলোকৰ বল সীমিত। তত্ত্বব্যাখ্যা এই শ্লোকটো অতি গভীৰ। দুৰ্যোধনে সংখ্যাৰ বলত বিশ্বাস ৰাখিলে, কিন্তু সংখ্যাতকৈ সংকল্প বেছি শক্তিশালী। পাণ্ডৱসকলৰ পক্ষত আছিল সত্য, ন্যায় আৰু শ্ৰীকৃষ্ণ। হৰে কৃষ্ণ।